প্ৰিয় বন্ধুসকল মোৰ চেনেল ককটেল ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজিৰ ৰেচিপি হৈছে চিকেন লাবাবদাৰ। চিকেন লাবাবদাৰ বনাবলৈ আমি প্ৰথমতে ল'ম মাংসখিনি খুব ধুনীয়াকৈ ধুই লৈছোঁ আৰু ধুই লৈ মই মাংসখিনি অলপ হাৰ্ব মিক্স কৰি এঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। প্ৰথমতে মই মাংসখিনিত দিছোঁ নিমখ, ধনিয়া পাউডাৰ, তাৰপিছত দিম জিৰা পাউডাৰ, তাৰপিছত অকণমান ব্লেক পেপাৰ পাউডাৰ জালুকৰ গুড়ি আৰু লাষ্টত কাশ্মীৰী মিৰ্চ পাউডাৰ, জলকীয়া গুড়ি নহয়, কাশ্মীৰী মিৰ্চ পাউডাৰটো স্লাইটলি ৰংটোৰ কাৰণে আমি দি খুব সুন্দৰকৈ এইখিনি সানি ল'ম। লকডাউনৰ পিৰিয়ড যিহেতু গতিকে কিছুমান বস্তু ঘৰত নাই। অকণমান দৈ লাগিছিল মেৰিনেট কৰিবৰ কাৰণে, কিন্তু যিহেতু দৈ নাই মই অকণমান 1 চামুচ ভিনেগাৰ দিছোঁ। ভিনেগাৰ দি মই এইখিনি এতিয়া মেৰিনেট কৰি এঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া তেল গৰম কৰি লৈছোঁ। এঘণ্টাৰ পিছত ধৰক ইয়াত তেল কেৰাহীত গৰম কৰি লৈছোঁ। গৰম কৰি মই প্ৰথমতে সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু, তেজপাত, গৰম মছলা আৰু অকণমান ধনিয়া পাত মই কুটি লৈছোঁ আৰু গোটা জিৰা। এইখিনি মই প্ৰথমতে গৰম তেলত দিম। আপোনাৰ মাংস অলৰেডি আমাৰ এঘণ্টা যিটো হৈ গৈছে, এইখিনি বনাবৰ কাৰণে এতিয়া তেল গৰম কৰি মই প্ৰথমতে তেজপাত দিছোঁ, গোটা জিৰা দিছোঁ, তাৰপিছত মই গৰম মছলা দিম। গৰম মছলা মোৰ ওচৰত অলৰেডি একচুৱেলি ইলাচি আৰু লং শেষ হৈ গৈছিলে, গতিকে মই অকল ডালচেনি দিছোঁ। আপোনালোকে ইলাচি, লং, ডালচেনি তিনিবিধে দিব পাৰে। দি পেলি ফ্ৰাই হ'লেই অকণমান আপোনালোকে পিঁয়াজখিনি দি দিব। পিঁয়াজ ফ্ৰাই কৰিব। পিঁয়াজখিনি ধৰক অলপ সময় ফ্ৰাই কৰিম। মই যিহেতু অকণ মাজে মাজে আগবঢ়াই যাম ভিডিঅ'টো, পিঁয়াজখিনি ধৰক 2-3 মিনিট বা 4 মিনিটমান ফ্ৰাই কৰাৰ পিছত মই লাহেকৈ আদা নহৰুৰ যিটো পেষ্ট দিম। এতিয়া মই এনেকৈ পিঁয়াজখিনি ফ্ৰাই কৰা প্ৰায় 3-4 মিনিট হৈ গৈছে। এতিয়া মই আদা নহৰুৰ পেষ্টটো এড কৰিম। আদা নহৰু পেষ্ট এড কৰাৰ পিছত মই মছলাখিনি ভালকৈ সানি ল'ম। যেতিয়ালৈকে পিঁয়াজ, আদা নহৰুৰ মছলাখিনিয়ে তেল এৰি নিদিয়ে তেতিয়ালৈকে মই ফ্ৰাই কৰি ল'ম। ধৰক আনাডাৰ 4 to 5 মিনিটছ। 4-5 মিনিটৰ পিছত অকণমান ষ্টিমটো মোৰ হাই হৈ আছে গেছৰ, গতিকে লাহে 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 পিঁয়াজ, আদা নহৰুৱে তেল এৰিব ধৰিছে আৰু 2-3 মিনিটমান ফ্ৰাই কৰি লোৱাৰ পিছত এয়া চাওক প্ৰায় তেল এৰিছেই। এতিয়া মই লাহেকৈ মাংসখিনি যিখিনি মেৰিনেট কৰি থৈছিলোঁ মই এঘণ্টাৰ আগে, এইখিনি মই মিহলাই খুব লাহে 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 ভালকৈ ফ্ৰাই কৰি যাম। মেইনটো হৈছে আমি যিমান পাৰোঁ কুক কৰিব। ননভেজ অলপ কুক হ'লে খুব ধুনীয়াকৈ মছলাখিনি মিহলি হৈ যায় আৰু খাবলৈ খুব সুন্দৰ হয়, লগতে সুগন্ধ যিটো গোন্ধটো খুব ধুনীয়া ওলায়। গতিকে এনেধৰণে মাংসখিনি মই ফ্ৰাই কৰি যাম। 8-10 মিনিটমান এনেকৈ ননষ্টপ মই ফ্ৰাই কৰি থাকিম। ঠিক 1 মিনিটৰ মূৰে মূৰে মই মাজে মাজে অকণকৈ লৰাই যাম মাংসখিনি। এইধৰণে ফ্ৰাই কৰি যাম মই। এতিয়া মোৰ ফ্ৰাই কৰাও প্ৰায় 5 মিনিটমান হৈ গৈছে। মই ভিডিঅ'টো অলপ আগবঢ়াই দেখাইছোঁ আপোনালোকক। এতিয়া চাওক প্ৰায় 5-7 মিনিটমান মোৰ মছলাখিনি মিক্স কৰা হৈ গৈছে। মাংসই ৰং সলনি কৰিছেই। আৰু 2-3 মিনিটছমান কুক কৰি মই নিমখ আৰু মছলা অকণমান আকৌ মিক্স কৰিম। এতিয়া মোৰ আনাডাৰ ধৰক 5 মিনিটছমান হৈ গৈছে। এতিয়া মই অকণমান নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত মই অকণমান মেৰিনেট কৰাৰ সময়ত দিছিলোঁ যদিও এতিয়া মই দিব লগা হৈছে, কিয় এতিয়া গ্ৰেভিটোৰ কাৰণে দিব লগা হৈছে। মই 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, আধা স্পুন ব্লেক পেপাৰ পাউডাৰ, 1 স্পুন জিৰা গুড়ি আৰু 1 স্পুন ধনিয়া গুড়ি মই দিছিলোঁ। জিৰা, ধনিয়া, কাশ্মীৰী মিৰ্চ পাউডাৰ, জালুকৰ গুড়ি, নিমখ, মই একেখিনি মছলাই যিখিনি মেৰিনেট কৰিবৰ সময়ত ব্যৱহাৰ কৰিছিলোঁ সেই মছলাখিনি এতিয়া আকৌ অলপকৈ দি মই ফ্ৰাই কৰি লৈছোঁ। এতিয়া 10 মিনিটমান মোৰ আৰু হৈ গৈছে, মছলাখিনিও প্ৰায় মিহলি হৈ গৈছে। এয়া চাওক এতিয়া মই অকণমান আধা স্পুন চুগাৰ দিছোঁ। চুগাৰে কালাৰ এনহেঞ্চ কৰে, মানে কালাৰটো আৰু ধুনীয়া কৰে। এতিয়া মোৰ 15 বা 20 মিনিট কুকিঙৰ পিছত, এয়া 15-20 মিনিট কুকিঙৰ পিছৰ হয়, মই বাটাৰ এটুকুৰা দিছোঁ।
চিকেন লাবাবদাৰত আপুনি বাটাৰ দিবই লাগে মই অলপ ফেট কনচিয়াছ হয় সেইকাৰণে বাটাৰ সৰু টুকুৰা এটা দিছোঁ আপোনালোকে প্ৰায় 30 গ্ৰামছমান দিব পাৰে এতিয়া মই কাটি থোৱা ধনিয়াখিনি মই দি দিছোঁ একচুৱেলি মই সদায় এটা গ্ৰীণ ভেজিটেবল এড কৰোঁ মোৰ যিহেতু গ্ৰীণ ভেজিটেবল মোৰ টেৰেছতে আছে চ' কম বেছি পৰিমাণে অৰ্গেনিক কিবা থাকিলে মই দিবলৈ চেষ্টা কৰোঁ চ' মই অকণমান ধনিয়া পাত এড কৰিছোঁ এতিয়া মই প্ৰায় একাপ গাখীৰ দিছোঁ গ্ৰেভি হিচাপত পানী মই কম ব্যৱহাৰ কৰিম আজি পানী মই দিম শেষলৈ অকণমান কিন্তু মই গাখীৰৰে গ্ৰেভিটো বনাইছোঁ এয়া মোৰ একচুৱেলি চিকেনখিনি প্ৰায় অলৰেডি 20-25 মিনিট হৈ গৈছে যিহেতু মই আপোনালোকক ভিডিঅ'টো অলপ আগবঢ়াই দেখাইছোঁ সেইটো কাৰণে অল টোটেল ধৰি লওক মই অলৰেডি 25 মিনিটমান মোৰ কুকিঙৰ হৈ গৈছে মেৰিনেট কৰি থোৱাৰ কাৰণে অকণমান সোনকালে হ'ব নৰ্মেল চিকেন ৰেডি হওঁতে যিমান সময় লাগে তাতকৈ অলপ সোনকালে হ'ব এয়া প্ৰায় মোৰ আৰু 10 মিনিটমান পাৰ হৈ গৈছে এতিয়া যিহেতু গ্ৰেভিটো খুব ধুনীয়াকৈ যিটো আমি মছলাখিনি খুব ধুনীয়াকৈ মাংসত সোমাই গৈছে এতিয়া মই অকণমান গৰম পানী দিম আধা কাপমানহে জাষ্ট অকণমান গ্ৰেভিটো বঢ়াবৰ কাৰণে মই হাফ কাপ গৰম পানী দিম এই ধৰণে মাজে মাজে লৰাই থাকিব আমাৰ এতিয়া প্ৰায় মছলাখিনি সোমাই গৈছে চ' চাওক আৰু অলপ যিহেতু পানীটো কমি গৈছে এতিয়া মই হাফ কাপ পানী দিম গৰম পানী যদি আপোনালোক মোৰ আজি প্ৰথম মোৰ চেনেললৈ আহিছে তেন্তে হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল কাষত থকা বেল আইকন ক্লিক কৰিব আৰু লাইক অপশ্যনটো দিবলৈ পাহৰি নাযাব বন্ধুসকল এতিয়া মই জাষ্ট হাফ কাপ ৱাৰ্ম ৱাটাৰ দিলোঁ আৰু ইয়াৰ পিছত মই প্ৰায় 15 মিনিটমান আৰু কুক কৰিম 15 মিনিট কুক কৰি লোৱাৰ পিছত আমাৰ মাংস প্ৰায় শেষ হৈ যাব এয়া 15 মিনিট আফটাৰ কুকিং মোৰ মাংস অলৰেডি ৰেডি হৈ গৈছে দেখিছে গ্ৰেভিখিনি খুব ধুনীয়াকৈ লাগি ধৰিছে খুব কম বস্তুৰে খুব ধুনীয়াকৈ চিকেন লাবাবদাৰ মই ঘৰতে বনাই পেলালোঁ এতিয়া মই পাত্ৰ এটাত উলিয়াই লৈছোঁ আপোনালোকে যিকোনো বস্তুৰ লগতে পৰিৱেশন কৰিব পাৰে ভাতৰ লগত হওক বা ৰুটিৰ লগতে হওক মই জাষ্ট গাৰ্নিচিং কৰি দিছোঁ অলপ স্প্ৰিং অনিয়ন আৰু ঘৰতে আছিলে সেইকাৰণে অকণমান ক্ৰীমো ওপৰতে দি মই গাৰ্নিছ কৰি দিছোঁ ৰং খুব সুন্দৰ হৈছে খাবলৈও খুব সুন্দৰ হৈছে আপোনালোকে ঘৰত বনাব আৰু কেনে পালে জনাবলৈ মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া মই গাৰ্নিছ কৰি দিছোঁ এতিয়া আপোনালোকে ৰুটি পৰাঠা বা ভাত যিকোনো বস্তুৰ লগতে পৰিৱেশন কৰিব পাৰে চ' মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব নতুন যদি হয় তেন্তে হ'লে প্লিজ আপোনালোকে বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'